আজিকালি যেটো চলি আছে যে নেতা লৰাই নেতা হয় যেটো চলি আছে আজিকালি ট্ৰেন্ড তো সেই সম্পৰ্কত আপুনি কি ক'ব যে বস্তুটো হসাকৈ চলি থাকিব লাগে না ষ্টপ হৈ যাব লাগে আপুনি কেনেকৈ ধৰণৰ কি ভাবে ক'বচোন আমাৰ নেতৃত্বৰ এক্সাম্পল লৈছোঁ আমাৰ পিচিচি প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়া তেওঁ কোনো নেতাৰ ল'ৰা নহয় আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট জুবেৰানম ডাঙৰীয়া কোনো নেতাৰ ল'ৰা নহয় আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী কোনো নেতাৰ জীয়ৰী বা কোনো নেতাৰ লগত একো ৰিলেশ্যন নাই বাকী আমাৰ ৰাজ্যিক সভাপতি কিষাণু বৰুৱা কিন্তু কোনো নেতা ঘৰৰ নহয় কিন্তু বহুত কেইটা আছে এক্সাম্পল যেনেকুৱা গৌৰৱ গগৈ যেনেকুৱা আপুনি চাওক কিছুমান আমি কষ্ট কৰি আহিছোঁ গৌৰৱ দাও আজি যে যোনজন হৈছে সেইটো বহুত কষ্ট কৰি আহিছে আৰু তেওঁ নিৰ্বাচিত ব্যক্তি তেওঁ এনেকুৱা নহয় যে ইলেকশ্যন খেলা নাই ইলেকশ্যন হাৰা বা কিবা আজিলৈকেতো তেওঁৰ ইলেকশ্যন হাৰা ৰেকৰ্ডটো নাই এটা মানুহে একচেপ্ট কৰিছে এইটোতো মানুহে একচেপ্ট কৰাটোতো কৰা হয় এইটোতো নেতা ল'ৰা হওক বা যোনে নেতা হওক এতিয়া ময়ো নিৰ্বাচিত হয় মই নিৰ্বাচন খেলি আহিছোঁ মোক যদি মানুহে বেয়া পালে হয় বা গৌৰৱ দাক বেয়া পালে হয় তেতিয়া অবভিয়াছলি আমাক ভোট নিদিলে হয় সেইটোৱে কথা আমি যদি নিৰ্বাচিত হয় তেতিয়া কোনো নেতা বা কিবাৰ কথাটো নাহে আমি কাৰো ইনফ্লুৱেঞ্চত নাই সিমান মানে আমাৰ বহুতৰ থিংকিংটো এনেকুৱা হয় যে নেতা ল'ৰা আছিল বুলি কাৰণে নেতা হ'ব পাৰিছে মানে বহুতৰ থিংকিংটো এনেকৈ গৌৰৱ দাওতো এতিয়া মই আৰু গৌৰৱ দাৰ কথাটো কৈছোঁ আমিতো ৰাজনীতিত নাছিলোৱে আমি এনেকুৱাতো নহয় যে একদম পূৰা স্কুল লেভেলৰ পৰা ৰাজনীতি কৰা আমিতো নহয় গৌৰৱ দাওতো প্ৰথম NGO কামতে অসমত আহিছিল যে দিল্লীৰ পৰা পঢ়ি মই স্পৰ্টছত আহিছিলোঁ মই দিল্লীত পঢ়িছিলোঁ কিন্তু ডেষ্টিনিয়ে কি লিখে এইটো ডেষ্টিনি কি লিখিছে এইটোতো আমি নাজানো এতিয়া 2 মিনিটৰ পিছত কি হ'ব তুমি কি প্ৰশ্ন সুধিবা সেইটোতো মই নাজানো তুমি সুধিলে মই গম পাম যে 2 মিনিটৰ পিছত কথাটো সেইটোৱে আৰু